Hello everyone, welcome to my channel. আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো কচুৰ লতিৰ এটা সহজ আৰু টেষ্টি ৰেচিপি। তেনেহলে চাও আহক আজিৰ ভিডিওটো। এতিয়া কচুৰ লতিখিনি মই ভালকৈ গুছাই লম। এইখিনি গুছাবলৈ একেবাৰে সহজ। ইয়াৰ ওপৰৰ বাকলিটো এনেকৈ গুছাই দি আপোনালোকে ইয়াক টুকুৰা টুকুৰকৈ কাটি ল'ব। তাৰ পাছত সাফা পানীৰে ইয়াক ভালকৈ 2-3 বাৰ ধুই ল'ব। এতিয়া মই কচুৰ লতিখিনি বনাবলৈ নহৰু কেইফুটামান, আদা 2 টুকুৰা আৰু কেঁচা জলকীয়া ব্যৱহাৰ কৰিছো। আপোনালোকে যদি জলকীয়া বেছিকৈ খায় তেনেহলে বেছিকৈ ব্যৱহাৰ কৰিব পাৰিব। এইখিনি এতিয়া মই মিক্সিত দি ভালকৈ এইখিনি গুৰি কৰি ল'ম। আপোনালোকে খুন্দনাও ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই এটা পেনত পানী গৰম হ'বলৈ দিছো। পানীখিনি গৰম হোৱাত ইয়াত মই ধুই থোৱা কচুৰ লতিখিনি দি দিম। এয়া মই কচুৰ লতিখিনি এনেকৈ ইয়াত দি দিছো। তাৰ পাছত এখন হেতাৰে মই ইয়াক ভালদৰে লৰাই ল'ম। এনেকৈ লৰাই লৈছো। এতিয়া মই ইয়াত নিমখ দি দিছো 1 চামুচ, সৰু চামুচেৰে 1 চামুচ নিমখ, 1 চামুচ হালধি। এনেকৈ হালধি আৰু নিমখ দিলে ডিঙিত নধৰে বা নখজুৱায়। এতিয়া এইখিনি ভালদৰে উতলিবলৈ দিম। হাই ফ্লেমত আপোনালোকে এইখিনি উতলাব আৰু বেছি সময় উতলাই নাথাকিব, যিহেতুকে বেছি কোমল হৈ গ'লে খাবলৈ বেয়া হ'ব। এয়া উতলিবলৈ আৰম্ভ কৰিছে আৰু 5 মিনিট হৈ গ'ল। এতিয়া মই এটা পেনত তেল লৈছো। তেলখিনি গৰম হোৱাত ইয়াত কলা জিৰা দি দিছো, কলা জিৰা আৰু এটা তেজপাত। এতিয়া মই ইয়াত মিহিকৈ কাটি থোৱা পিয়াজ এটা দি দিছো। পিয়াজখিনি ৰঙচুৱা হোৱাকৈ মই ভাজি ল'ম। গেছৰ ফ্লেমটো আপোনালোকে এইখিনি সময়ত কমাই ল'ব। তাৰ পাছত ইয়াত মই হালধি গুড়া দিছো আৰু ইয়াত দিম এতিয়া নিমখ আপোনালোকে কমকৈ দিব, যিহেতুকে হালধিও কমকৈ দিব, কাৰণ বইল কৰোঁতে যিহেতুকে হালধি আৰু নিমখ দিয়া হৈছিলে, সেই কাৰণে আপোনালোকে চাই পাছত লাগিলে আকৌ দিব। এতিয়া এইখিনি ভালকৈ লৰাই লৈছো। তাৰ পাছত ইয়াত কচুৰ লতিখিনি দি দিছো। যিখিনি মই বইল কৰি থৈছিলো সেইখিনি ভালদৰে টুকি লৈছিলো। এতিয়া দি এনেকৈ ইয়াক লৰাই দিছো। তাৰ পাছত ইয়াত মই আদা নহৰুৰ যিখিনি পেষ্ট বনাইছিলো কেঁচা জলকীয়া দি, সেইখিনি ইয়াত দি দিছো। এতিয়া ভালকৈ এইখিনি লৰাই ল'ম। তাৰ পাছত এইখিনি মই গেছৰ ফ্লেমটো কমাই ঢাকন দি থৈ দিম 2 মিনিট বা 3 মিনিটৰ কাৰণে, যিহেতুকে কচুৰ লতিখিনি বইল হৈয়ে আছে। এয়া চাওক, আৰু মাজে মাজে আপোনালোকে লৰাই থাকিব, নহলে তলত লাগি যাব। এতিয়া মই ইয়াত ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিছো, যিহেতুকে মোৰ অকমান জ্বলা খাবলৈ মন গৈছে। আপোনালোকে যদি বেছি জ্বলা ভাল নাপায় তেনেহলে কাশ্মীৰী মিৰ্চ পাউডাৰটো ব্যৱহাৰ কৰিব পাৰিব। আৰু এই দুটা পাউডাৰৰ ভিতৰত কোনোবা এটা ব্যৱহাৰ কৰিলে কালাৰটো খুবেই ধুনীয়া হয়, সেই কাৰণে ব্যৱহাৰ কৰিছো আৰু আপোনালোকেও কৰিব। এতিয়া ঢাকন দি দিছো। এয়া 2-3 মিনিটৰ পাছত এইখিনি হৈ গ'ল। তেনেহলে ৰেচিপিটো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব, কমেন্ট কৰি জনাব। আৰু যদি ভিডিওটো চাই অলপো ভাল লাগিলে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। তেনেহলে আকৌ লগ পাম এটা নতুন ভিডিওৰ সৈতে।